হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন এটা মিনি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু লক্ষ্মী পূজা, সেইকাৰণে আমাৰ নামঘৰটো আমি আয়োজন কৰিছিলোঁ সৰুকৈ। তাৰে অকণমান ভিডিঅ' আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ। আমি নৈত পানী তুলিব গৈছিলোঁ। পানী তুলি আহি আছোঁ, যিহেতু বহুত বেছি ৰ'দ দিছে, গামোচাখন মূৰত মই লৈ ল'বলগীয়া হৈছে। আৰু এই টিকলুকেইটা মোৰ ভতিজা দেই, ইহঁত মোৰ খুৰাৰ নাতি। আৰু দোলাখনতে আমি নৈত মাছ পুঠি যি পালোঁ লক্ষ্মী হিচাপে ভৰাই আনিছোঁ। পিছফালে খুৰী এজনী চেৰেকীটা লৈছে মন কৰি। সেই চেৰেকীটোত মানে কি হয়, যিডাল সূতা নামঘৰত পানী তুলিব যোৱাৰ আগত মানে যিডাল সূতা উলিয়াই, সেই সূতাডাল 3 পাকমান নামঘৰত ঘূৰাই তাৰপিছত পানী তোলা জেগাৰ পৰা সেই একেডাল সূতা নিচিগাকৈ আহি পুনৰ নামঘৰ পাবহি লাগিব। আমিও তেনেকৈ নিচিগাকৈ আহি নামঘৰ পালোঁহি। নামঘৰ পাই খুৰী আমাক আদৰিলে। আদৰাৰ পিছত আমি সেৱা কৰিলোঁ, নাম ল'লোঁ। এতিয়া পিছে শেষেই হ'বলৈ হ'ল, আমাক প্ৰসাদ দিলেই। ময়ো ধুনীয়াকৈ প্ৰসাদ খাই ল'লোঁ। একচুৱেলি মই কেইবাবছৰো নামঘৰত সেনেকৈ লক্ষ্মী পূজা খাবলৈ পোৱা নাছিলোঁ। ঘৰৰ পৰা আঁতৰি আছিলোঁ, যিহেতু এইবাৰ পাইছোঁ, মনটো বহুত বেছি ভাল লাগিছে। প্ৰসাদ খোৱাৰ পিছতে আমালৈ বুলি খুৰীহঁতে বান্ধিলে লক্ষ্মীৰ টোপোলা। আমালৈ মানে গাঁৱত প্ৰতি ঘৰ মানুহলৈকে এনেকৈ দোলাখনত মাছ পুঠি নৈত যি পাইছিলে লক্ষ্মী হিচাপে ভৰাই অনাখিনি ধানৰ লগত নি ধুনীয়াকৈ মিক্স কৰি প্ৰত্যেক ঘৰ মানুহলৈকে এটা এটা টোপোলা লক্ষ্মী হিচাপে দি পঠায়। আৰু এইজনী মই। থেংক ইউ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আপোনালোকক পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। বাই।